हेलो एवरीवन वेलकम बैक टू माई चैनल लाइफ कैप्चार्ड। आज হৈছে সানডে, আজি 12 তাৰিখ হয় আৰু কালি মোৰ বাৰ্থডে আছে 13 তাৰিখে। তো আজি কি হৈছে মানে কালি হৈছে মানডে, তো যেহেতু মানডে আমাৰতো গোটেইখিনি চিকেন লাভাৰ, তো সেইটো কাৰণে মানে পাৰ্থই কৈছে আজিয়ে বাৰ্থডে পাৰ্টিটো কৰোঁ বুলি। তো সেইকাৰণে আজি আমি গোটেই ফেমিলি মেম্বাৰ ওলাই যাব ওলাইছোঁ। মোৰ পিজি আণ্টি আৰু আণ্টাৰাও আহিব, মোৰ ফ্ৰেণ্ড, আৰু আমি আদাবাৰী ভাটিকাত যাব ওলাইছোঁ। তাৰ ওচৰতে যিহেতু মোৰ পিজি, তো ওচৰৰ আণ্টিহঁতৰ কাৰণে ওচৰতে হ'ব, তো তাতে দিম ভাবিছোঁ। মানে আজি ছানডে দিনাই পাৰ্টিটো কৰোঁ ভাবিছোঁ, কাৰণ মানে টাইমেই নাই, কাৰণ পাৰ্থ যাব হ'লে সি ৱেডনেছডে মৰ্ণিং গুচি যাব তাৰপাছত কালি যিহেতু আৰু মানডেটো আমি একদম পিয়'ৰ ভেজ খাওঁ মানডে মানে সেইটো কাৰণে। আৰু টিউজডে হ'ল মানে পাৰ্থৰ বেলেগ এফালে কাম আছে, তাৰ একদমেই সময় নাই টিউজডে, তো অলপ মাটিৰ কিবা কাম আছে, তো তাত যাব সি, সেইটো কাৰণে ভাবিছোঁ আজি পাৰ্টি দি দিওঁ। এতিয়া আমি ঘৰৰ গোটেইকেইজনে ওলাই যাম। আমি লাহেকৈ অৰ্ডাৰখিনি দিলোঁ, আণ্টিহঁতো আহি পালেহি। আৰু মাৰ আজি একদম গাটো বেয়া, মানে গা ভাল নহয়, সেইকাৰণে অকণমান মাৰ কাৰণে চুপ অৰ্ডাৰ দি দিছোঁ। আপোনাৰ আচাৰ ইমান ভাল হয়, মই আচাৰটো আৰু দিয়া নাই। এনেকুৱা হোটেলত খাইছে বুঢ়াই, এইগিলা দেখা হোটেলত এনেকুৱা হোটেলত আমি ষ্টাৰ্টাৰত অৰ্ডাৰ কৰিছিলোঁ ক্ৰিস্পি ফ্ৰাইড বেবী কৰ্ণ, তাৰপাছত চিকেন 65 আৰু ড্ৰামছ অফ হেভেন, আৰু মেইন কৰ্চত দিছিলোঁ ভেজ ফ্ৰাইড ৰাইচ, মিক্স ভেজ, পাপৰ আৰু কঢ়াই চিকেন। একদম না अच्छा चीज ला है। आई गॉट ये सब क्या है, मेरे कभी देखा मैंने कभी देखा भी नहीं। सेल्फी स्टिक। हाँ, इसका टूट गया शायद इसलिए। नहीं टूटले वो वाला तो ये है ट्राइपॉड, और ये ट्राइपॉड का सेल्फी स्टिक। खाना आ गया, we should not disturb। हो गया लेमाओ চিনি পাইছেনে এইটো চিনি পাইছেনে এইটো কি হয়? এটা হেৰিও আছে, কি কৈছে এইটো সেট কৰি অঁ এইটো रिमोट है इसमें। অঁ ইয়া ट्राइपॉडर काम है ना। हाँ, ट्राइपॉड भी দিব পাৰি এনেকৈ ब्लॉगिंग के लिए, ताकि तुम YouTube में, ताकि तुम और भी वो कर सको, अच्छा वीडियोस बना सको। এইটো মানে এইটো ধুতেই লাগে পৰি গৈছে পৰবে। तो खाबो লাগিব। एक काम कीजिए, ग्रेवी मत खाइए, बस चिकन उठा के खा लीजिए ना रे। খাই লওঁ ৰ'বা, খাই লওঁ নিম আকৌ লাগিলে।
তাই পাপৰখন ধৰি ৰখি আছে এইটো মোক মোৰ পিজি আণ্টিয়ে দিছে এইটো বহুত ধুনীয়া এইটো চাইজটো বহুত ডাঙৰ হয় এইটো কেমেৰাত কিমান ভিডিঅ'ত কিমান ডাঙৰ লাগিছে নাজানো খুব ভাল লাগিছে এইটো আৰু লগত মোক এইটো বুকে দিছে আৰু এইটো চকলেট আৰু এইটো চক মোৰ যিন চবতকৈ দৰকাৰী বস্তু দিছে মোৰ ফ্ৰেণ্ড অন্তৰাই এইটো ইয়াৰ কিবা কিবি ফাংচন ঢেৰ আছে বৰ্তমান মই শিকিব লাগিব কিবা কিবি এইবিলাক চুইচ আৰু এইবিলাক মোৰ গিফ্ট এইটো মোৰ শাশুমাই দিছে এইটো কিবা কিনি ল'বা বুলি মাইটো দিয়ে থাকে মই যেতিয়াই আহোঁ তেতিয়াই মানে কলেজ যোৱাৰ টাইমত মোক পইচা দি পঠাই কিবা খাবা বুলি তাৰপাছত আমাৰ আইতাই বিহুত যিহেতু মই আইতাক লগ পোৱা নাই ঘৰত আছিলোঁ তো সেইকাৰণে এইটো দিছে বিহু বুলি তাৰপাছত আকৌ বাৰ্থডে বুলিও এই 300 টকাটো উলিয়াই দিছে বেচেৰি আইতাজনী আজি হৈছে 14 মে মোৰ দেউতা ঘৰত আছিলেগৈ দেউতা আজি আহিছে তো সেইকাৰণে মই দেউতাৰ ৰুমত গ'লোঁ এতিয়া মায়ে কিবা কিবি দি পঠাইছে মোৰ কাৰণে বাৰ্থডে গিফ্ট এটা দিছে মায়ে এয়া মোৰ কাৰণে এটা গিফ্ট দি পঠাইছে মায়ে মানে মোৰ কাণৰ ওপৰৰ ফুটাটো মানে কি হয় টপ পিন্ধি দিলে মানে প্ৰব্লেম হয় টপ পিন্ধিলে কেতিয়াবা হেৰিটো হেৰাই যায় মোৰ টপযোৰ সেইটো কাৰণে মানে ৰিং এযোৰ বনাব দিছিলে মায়ে এয়া আজি দি পঠাইছে মোৰ মানে এতিয়া বন্ধ হৈ গৈছে নিপিন্ধি সেইটো কাৰণে আৰু এইফালে বেগটোত কিবা কিবি পাৰ্থ যাবগৈ কাৰণে তাৰ কাৰণে কিবা কিবি দি পঠাইছে কণী লোকেল কণী কিবা কিবি আৰু চাউল তাউল এতিয়া আমি ঘৰলৈ যাওঁ আৰু পাপাৰ অফিচ আছে সেইকাৰণে পাপা আজি আহিবলৈ সময় নাই আহি পাই আজি ৰাতিপুৱা আহি পাইছেহে সেইটো কাৰণে আমি গৈ লৈ আহিলোঁগৈ মাতিছিলে এইখিনি লৈ যাবৰ কাৰণে তাৰপিছত এই ঘৰলৈ গৈ আছোঁ এতিয়া গৈ পিনে ব্ৰেকফাষ্ট কৰিম আৰু ৰাতিপুৱাই আহিছোঁ একদম আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ গাইজ বাই বাই নেক্সট লগত লগ পাই আছোঁ